Hello friends, welcome to my channel LearnMath. আজি আমি ডিসকাস কৰিম এ টাইগাৰ ইন দা জো এই চ্যাপ্টাৰটো এই পয়েমটো আজি আমি পয়েমটো এইটো ভিডিঅ'ত ডিসকাস কৰিম সো তোমালোকৰ কিতাপ কলম বাহিৰ কৰি লোৱা আৰু এ টাইগাৰ ইন দা জো এই পয়েমটো বাহিৰ কৰি লোৱা সো এই পয়েমটোৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চন আহিব পাৰে আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম সো তোমালোকে ইয়াৰ ভিতৰত কোনখিনি কোৱেশ্চনছ পঢ়িবা সো তোমালোকে ইয়াৰ যেটো চ্যাপ্টাৰ আছে এই চ্যাপ্টাৰটোৰ পৰা তোমালোকৰ পয়েমটোৰ পৰা তোমালোকৰ 3 মাৰ্ক থাকিব 1 মাৰ্ক 1 এটা এমসিকিউ থাকিব আৰু 2 মাৰ্কৰ এটা শৰ্ট কোৱেশ্চন থাকিব টোটাল 3 মাৰ্ক থাকিব সো এইখিনিৰ বাবে তোমালোকে কি পঢ়িবা সো ইয়াৰ যিবিলাক সেন্টেন্সৰ হেকত ওয়াৰ্ড বিলাক আছে এই ওয়াৰ্ড বিলাকৰ তোমালোকে মিনিং আৰু ইয়াৰ ৰাইমিং ওয়াৰ্ড বিলাক জানি থবা সো ইয়াৰ ৰাইমিং ওয়াৰ্ড বিলাক আহি যায় যেনেকৈ আছে strips case quiet race shadow lurking grass hole pace pass house তাৰ পিছত close edge sail bars case night brilliant সো এনেকৈ তোমালোকৰ ওয়াৰ্ড মিনিং বিলাক জানি থবা আৰু ইয়াৰ ৰাইমিং ওয়াৰ্ড বিলাক জানি থবা আৰু এই ৰাইটাৰটোৰ নাম জানি থবা লেছলি নৰিছ সো এই টাইগাৰ ইন দা জো ৰাইটাৰটো হৈছে লেছলি নৰিছ এই নামটো তোমালোকে মনত ৰাখিবা ইয়াৰ ৰাইটাৰ জনৰ নাম তোমালোকে মনত ৰাখিবা এই কোৱেশ্চনটো তোমালোকৰ এমসিকিউ টাইপত বা শৰ্ট কোৱেশ্চনত আহি যাব পাৰে সো ইয়াৰ পিছত তোমালোকে ইয়াৰ যিবিলাক অনুশীলনী এক্সাৰসাইজৰ কোৱেশ্চন আছে এইবিলাক তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত নাহে তোমালোকৰ এইবিলাক কোৱেশ্চন চাব নালাগে এইখিনি তোমালোকে স্কিপ কৰিব পাৰা ইয়াৰ পৰা তোমালোকৰ টেক্সটুৱেল এই কোৱেশ্চন বিলাক নাহে সো তোমালোকে এইখিনি স্কিপ কৰি দিব পাৰা সো তোমালোকে এইখিনি কোৱেশ্চনছৰ তোমালোকে এইটো চ্যাপ্টাৰৰ তোমালোকৰ যেতে মোৰ তাত এই কোৱেশ্চন বেংক নাই তোমালোকৰ কোৱেশ্চন বেংক থাকিলে কোৱেশ্চন বেল আৰজন নাই তোমালোকে কিনি লবা কোৱেশ্চন বেংকত তোমালোকে যিবিলাক কোৱেশ্চন আছে এইটো চ্যাপ্টাৰৰ শৰ্ট কোৱেশ্চন পাবা এমসিকিউ পাবা সো হেবিলাক তোমালোকে ভালদৰে চাবা সো তাৰে পৰা আহিব এইটো চ্যাপ্টাৰৰ পৰা তোমালোকৰ হেখিনি তোমালোকৰ কোৱেশ্চন বেংকত চাবা তাতে কোৱেশ্চন এমসিকিউ সব আছে সো পিছত লগ পাম আমি নেক্সট এটা ভিডিঅ'ত চেনেলটো নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা পিছত লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত